বন্ধুসকল, মই আজি আহিছোঁ ধণ্ডী মন্দিৰ চাওঁ আহক। এই ধণ্ডী মন্দিৰত কি বস্তু আছে, বহুত পুৰণি মন্দিৰ, আদিম যুগৰ পৰা এই মন্দিৰ আহোম যুগৰ পৰা আছে। এইটো মন্দিৰ চাওঁ, বহুত পুৰণা মন্দিৰ। এইফালে চাওক, ইয়াত দান পাত্ৰ, শিৱ মন্দিৰ, বহুত ডাঙৰ গছ, আহঁত গছ আছে ইয়াত। আৰু ইয়াত জিৰণি চৰা আছে ৰাইজৰ কাৰণে, ৰ'দ বৰষুণ দিলে তাতে থাকিব পৰাকৈ ব্যৱস্থা কৰি দিয়া আছে। কঁঠাল গছ, বনাই দিয়া হৈছে। আছে চাকি কেনেকুৱা লাগিছে বিশেষকৈ ইমান বৰকৈ নাজানো। সাৰাংশ ডাঙৰ পুখুৰী আছে ইয়াত, মন্দিৰৰ পুখুৰী। দূৰ দূৰণিৰ পৰা মানুহ ইয়াত চাবলৈ আহে, সেৱা গ্ৰহণ কৰিব আহে। বহুত পুৰণা মন্দিৰ। মই পিছফালটো দেখুৱাই দিম। ইয়াত আমৰ গছ, আমৰ বাগান আছে এইফালে। এই পিছফালটো চাওক, পিছফালটো কেনে লাগিছে। ইয়াত কঁঠালৰ বাগান আছে, কঁঠালৰ গছ, আমৰ, নাৰিকল গছ আছে। সেইফালে নাৰিকল গছ দেখিছে চাগে আপোনালোকে। চাওক, ধণ্ডী মন্দিৰ পিছফালটো দেখুৱাই দিছোঁ। পিছফালটো এনেকুৱা। চাওক, এইফালে দূৰ দূৰণিৰ গাঁও আছে, ইয়াতে পুখুৰী আছে, ইয়াত বাগান আছে, আমৰ বাগান। চব বস্তু ইয়াত চৰকাৰে ৰাখিছে। আপোনালোকে ভিডিঅ'টো কেনে লাগিছে